বন্ধুসকল আসাম টেকনিকেল হেল্প আপোনালোকক স্বাগতম জনাই নতুন ভিডিঅ' লৈ আহিলোঁ। তো আমি আপোনালোকে গুগল বা ক্ৰমত আহিব দেন আপোনালোকে থাম্বনেইলত দেখা পাইছে যে কি বিষয়ে ভিডিঅ' লৈ আহিছোঁ। আসাম বিহাৰ গোৱা এণ্ড উত্তৰাখণ্ডৰ বাবে আপোনালোকৰ নতুন বৰ্ডাৰ ৱেবছাইট মুকলি কৰিছে। সেইটো ৱেবছাইট ইয়াতে দিয়া আছে, আপোনালোকে দেখা পাইছে। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনাৰ লগইন দুটা অপশ্যন পাব। ইয়াতে দেখা পাব ফৰ্মছত ক্লিক কৰিব। ফৰ্মছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইখন পেজ কলকাই আহিব। এইখন পেজ কলকাই অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব লগইন ৰেজিষ্টাৰ মোবাইল নম্বৰ বাই ইপিক নম্বৰ। আপোনালোকে দুটা ইয়াতে বহাব লাগিব। তাৰপিছত পাছৱৰ্ডটো ইয়াতে বহাব। বহাৰ পিছত আপোনালোকে কেপচাটো ইয়াতে বহাই ভেৰিফাই কেপচাত ক্লিক কৰিব লাগিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব এনেকৈ ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন নতুন পেজ কলকাই আহিব। নতুন পেজ কলকাই অহাৰ পিছত ইয়াতে দেখা পাব যে আনডিফাইন্ড মানে লগইন হৈছে। এতিয়া আপোনালোকে কি কৰিব, এতিয়া দেখা পাব যে ফৰ্মছত ক্লিক কৰিব লাগিব। ফৰ্মছত ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকৈ সকলো পেজ কলকাই আহিব। ইয়াতে দেখা ফৰ্ম ছেভ এজ ড্ৰাফ্ট আপোনালোকে যিটো কাম কৰিছে ছাবমিট হোৱা নাই সেইটো ড্ৰাফ্টত থাকিব। তাৰপিছত আপোনালোকে দেখা পাব ৰেজিষ্টাৰ এজ এ নিউ ভোটাৰ ইলেক্টৰ। ইয়াৰ পৰা আপোনালোকে নতুন ভোটাৰ নাম তুলিব পাৰিব। তাৰপিছত ইয়াতে দেখা পাব ৰেজিষ্টাৰ এজ ইলেক্টৰ ভোটাৰ ফৰ্ম 6A। তাৰপিছত আপোনালোকে দেখা পাব ফৰ্ম 6B আধাৰ কাৰেকশ্যন এক্সিষ্টিং ইলেক্টৰ ভোটাৰ। আপোনালোকে ইয়াৰ পৰা আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে, সেইটো কৰিব পাৰিব। তাৰপিছত ইয়াতে দেখা পাব ফৰ্ম ডিলিশ্যন অৰ অবজেকশ্যন ফৰ নেম ফৰ্ম ইলেক্ট্ৰল ৰোল। ইয়াৰ পৰা আপোনালোকৰ যিটো ভোটাৰ ডিলিট কৰিব লাগে ইয়াৰ পৰা কৰিব পাৰিব। তাৰপিছত ইয়াতে দেখা পাব ফৰ্ম 8 ফৰ্ম অফ শিফটিং কাৰেকশ্যন ৰিপ্লেচমেণ্ট অফ ইপিক মাৰ্কিং PWD। ইয়াৰ পৰা আপোনালোকে কাৰেকশ্যন এড্ৰেছ চেঞ্জ কৰিব পাৰিব, সকলো কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে আপোনাৰ ভোটাৰ আই কাৰ্ডত কোনো ভুল বা কোনো ধৰণৰ সমস্যা থাকিলে আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰি আপোনালোকে আপোনাৰ ভোটাৰ কাৰ্ডটো ৰিপ্লেচ কৰিব পাৰিব। ৰিপ্লেচ কৰাৰ বাবে আপোনালোকে যদি ৰিকুৱেষ্ট কৰে বা আবেদন কৰে তেনেহ'লে আপোনাৰ ভোটাৰ আই কাৰ্ডটো ৰিপ্লেচ মানে নতুন এখন ভোটাৰ আই কাৰ্ড আহি যাব। এইখন কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, পোনপ্ৰথমে ফৰ্ম 8ত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব যিটো আপোনালোকে লগইন কৰিছে সেইটো যদি নিজৰ হয় তেনেহ'লে সেলফত ক্লিক কৰি তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ কলকাই আহিব। এইখন পেজ কলকাই অহাৰ পিছত আপোনালোকে দেখা পাব শিফটিং ৰেজিডেন্স। আপোনাৰ কাৰেকশ্যনত ক্লিক কৰে যদি আপোনালোকে কি কৰিব, কাৰেকশ্যন অফ এক্সিষ্টিং ইলেক্টৰ ৰোল। তাৰপিছত আপোনালোকে দেখা পাব ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন। আপোনালোকে ইয়াতে ক্লিক কৰিলে ৰিকুৱেষ্ট ফৰ মাৰ্কিং এজ এ পাৰ্চন উইথ ডিছেবিলিটি। আপোনালোকৰ যদি কোনো ডিছেবিলিটি থাকে বা অক্ষমতা থাকে ইয়াতে ক্লিক কৰি আপোনালোকে তাৰ বাবে ভোটাৰ আই কাৰ্ডত এপ্লাই কৰিব পাৰিব। মই ৰিপ্লেচমেণ্ট কৰি আছোঁ সেইকাৰণে 3 নম্বৰত ক্লিক কৰি মই অকেত ক্লিক কৰি দিছোঁ। অকেত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব যে এনেকৈ আহি গৈছে। তাৰপিছত আপোনালোকে কি কৰিব, আকৌ অকেত ক্লিক কৰি দিব। আকৌ অকেত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইখন পেজ কলকাই আহিব। এইখন পেজ কলকাই অহাৰ পিছত আপোনালোকে চিলেক্ট লেংগুৱেজ ইয়াতে ক্লিক কৰিব। চিলেক্ট লেংগুৱেজত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ইয়াৰ পৰা আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত সকলোবিলাক দিয়া থাকিব। তাৰপিছত আপোনালোকে কি কৰিব, নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব নেম অফ দ্য এপ্লিকেণ্ট। আপোনালোকে এপ্লিকেণ্টৰ নেমটো দিয়া থাকিব, ইপিক নাম্বাৰটো দিয়া থাকিব। ইপিক নাম্বাৰটো দিয়া থকাৰ পিছত আপোনালোকে তাৰপিছত দেখা পাব আধাৰ ডিটেইলছ। আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব লাগিব। দিয়াৰ পিছত আপোনালোকে যদি মোবাইল নাম্বাৰ যদি নিজৰ মোবাইল হয় তেনেহ'লে সেলফত ক্লিক কৰিব। আৰু যদি ফাদাৰ্ছ মাদাৰ্ছ এনি আদাৰ্ছ ৰিলেটিভ ইন এভেইলেবল হয়, যদি বেলেগৰ মোবাইল হয় তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। আৰু যদি নিজৰ মোবাইল নাম্বাৰ হয় তেনেহ'লে ইয়াতে ক্লিক কৰি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব লাগিব। আৰু ইমেইল আইডিটো যদি বহাই দিব বিচাৰে তেনেহ'লে যদি নিজৰ হয় তেনেহ'লে সেলফত ক্লিক কৰিব। আৰু যদি বেলেগৰ হয় তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। এইখিনি বহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে দেখা পাব নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত যে 3 নম্বৰত ক্লিক কৰিছিলে সেইটো ইয়াতে দিয়া থাকিব। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখা পাব যে লষ্টটো কি হৈছে। যদি লষ্ট হৈছে তেনেহ'লে আপোনালোকে লষ্টত ক্লিক কৰিব লাগিব। আৰু যদি ডিষ্ট্ৰয় ডু টু ৰেচন বিয়ণ্ড কণ্ট্ৰল লাইক ফ্লড ফায়াৰ এণ্ড আদাৰ ডিজাষ্টাৰ, বন্যাৰ বিষয়ে বা বন্যাৰ কাৰণে কিবা হৈছে বা ফায়াৰ বা আগুন জুই লাগি পুৰি গৈছে বা আদাৰ্ছ কিবা যদি থাকে তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। আৰু যদি মাল্টিএটেড থাকে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। আৰু যদি লষ্ট হয় তেনেহ'লে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব যে আপলোড পুলিচ ৰিপৰ্ট। আপোনাৰ ভোটাৰ আই কাৰ্ডটো যদি লষ্ট হয় তেনেহ'লে আপোনাৰ কি কৰিব লাগিব, পুলিচ ৰিপৰ্ট কৰিব লাগিব। সেইটো ইয়াতে আপলোড কৰিব লাগিব। আৰু যদি কিবা ডিষ্টেচাৰ বা জুই লাগি কিবা কিবি হয় তেনেহ'লে ইয়াতে ক্লিক কৰি এইটো ক্লিক কৰিলে আপোনালোকে পুলিচ ৰিপৰ্ট দিব নালাগে। তাৰপিছত আপোনালোকে যদি মাল্টিএটেড ক্লিক কৰে তেনেহ'লে
ইয়াতে ক্লিক কৰিলে আপোনাৰ কোনো পুলিচ ৰিপৰ্ট দিব নালাগে। ইয়াৰ পৰা আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোল খাই হ'ব ডিক্লাৰেশ্যন। পেজ খোল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব তাৰিখটো দিয়া থাকিব। তাৰপিছত আপোনালোকে ইয়াতে প্লেচটো এণ্টাৰ কৰিব লাগিব। ইয়াতে দেখা পাব প্লেচ থাকিলে আপোনালোকে প্লেচটো লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে নম্বৰ আহিব সাবমিশন অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব কেপচাটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব প্ৰিভিয়াছত ক্লিক কৰিব। প্ৰিভিয়াছত ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকৈ আহি যাব। এনেকৈ আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখা পাব সাবমিট আছে। আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰিব লাগিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা আৰ ইউ শিওৰ ইউ want to submit this form। আপোনালোকে যদি এই ফৰ্মটো সাবমিট কৰিবলৈ আপোনাৰ শিওর থাকে তেনেহলে কি কৰিব আপোনালোকে এছত ক্লিক কৰি দিব। এছত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আপোনাৰ একনলেজমেন্ট নাম্বাৰটো এনেকৈ আহি যাব। এটা ৰেফাৰেন্স নাম্বাৰ আহি যাব। ইয়াৰ পৰা আপোনালোকে একনলেজমেন্টত ক্লিক কৰিলে আপোনাৰ সেইটো ডাউনলোড হৈ যাব। যেটো কাম কৰিলে সেইটো আপোনাৰ সন্মুখত ডাউনলোড হৈ যাব। হৈ যোৱাৰ পিছত আপোনালোকে সেইটো যদি নিজৰ হয় তেনেহলে স্ক্ৰিনশ্বট বা ডাউনলোড বা জেৰক্স কৰি ৰাখি দিব। আৰু যদি বেলেগৰ হয় তেনেহলে কি কৰিব আপোনালোকে সেইটো প্ৰিন্ট কৰি দি দিব। ইয়াতে লাষ্টত আপোনাৰ যেটো ৰেফাৰেন্স নাম্বাৰ হয় সেইখিনি হল মেইন। এই ৰেফাৰেন্স নাম্বাৰ দি আপোনালোকে চেক কৰিব লাগিব আপোনাৰ কামটো সাকসেস হল নে পেন্ডিংত আছে। এনেকৈ আপোনালোকে সকলো কাম কৰিব পাৰিব। যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈছোঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ।